ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল যোৱাকালি ঘোষণা হ'ল আৰু সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ গোৱালপাৰা জিলাতো এইবাৰৰ ফলাফল উন্নতমানৰ হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ আগিয়াৰ শংকৰদেৱ এডুকেশ্যনেল একাডেমী নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত। আৰু এই বিদ্যালয়খনত এইবাৰ ফলাফল যথেষ্ট উন্নতমানৰ হোৱা দেখিবলৈ পাইছোঁ। 100% শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছে। আৰু মোৰ লগত বিদ্যালয়খনৰ স্বত্বাধিকাৰী নন্দকুমাৰ দাস উপস্থিত আছে। তেখেতৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনালোকৰ বিদ্যালয়ৰ আমি দেখিবলৈ পোৱা মতে ফলাফল যথেষ্ট ভাল হৈছে। কিমানগৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু কেনেকুৱা ৰিজাল্ট হ'ল আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ। এইবাৰ আমাৰ অৱতীৰ্ণ হৈছিল 37 জনে। তাৰে ভিতৰত 20 জনে পাইছে আপোনাৰ ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন 12 জন, থাৰ্ড ডিভিজন 5 জন, ডিষ্টিংশ্যন 5 জনে পাইছিলে, ষ্টাৰ 3 জনে পাইছিলে। হায়েষ্ট নম্বৰ আছিলে 89.6। প্ৰথম যিজন আছিলে 89.6। যথেষ্ট ভাল হৈছে ফলাফল। আৰু আপোনালোকৰ বিদ্যালয়খন কেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিল? 2018 চনত। 2018 চনত বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। আৰু বিদ্যালয়খনত কোন শ্ৰেণীৰ পৰা ইয়াত বৰ্তমান আছে? বৰ্তমান 9, 10, 11, 12 চাৰিটা আছে। আৰু আৰ্টছ ষ্ট্ৰীমটো আমি ইয়াত থকা দেখিবলৈ পাইছোঁ। ভৱিষ্যতে ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনাৰ কিবা চিন্তা চৰ্চা আছে নেকি? হয়, আমি মানে অহা 2-1 বছৰৰ ভিতৰত কমাৰ্চ আৰু ছায়েন্সটো আমি ষ্ট্ৰীমটো লৈ আহিম। আৰু আমি জানিবলৈ পাইছোঁ এই বিদ্যালয়খনৰে এটা বিভাগ নাৰ্চাৰীৰ পৰা আছে আপোনাৰ, সেইটোৰ বিষয়ে অলপ জনাই দিয়ক। সেইখন আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত দৰাপাৰা বুলি গাঁওখন, তাতে ইষ্টাব্লিছ কৰা হৈছে নিউ কেম্পাছ শংকৰদেৱ এডুকেশ্যনেল একাডেমী। তাত আমাৰ আছে নাৰ্চাৰী টু 9। আমি যোৱা বছৰ মানে আৰম্ভ কৰিছোঁ তাত। যিহেতু এইবাৰ ফলাফল ভালেই হ'ল আৰু অনাগত দিনত আপুনি এই বিদ্যালয়খনক লৈ কি চিন্তা চৰ্চা কৰিছে? অনাগত দিনত এইবাৰ যেনেকুৱা হৈছে ইয়াতকৈ আৰু ভাল ফল পাবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনি যেনেকৈ শৈক্ষিক দিশত আগবঢ়াই লৈ যাবৰ কাৰণে কি কৰিছোঁ সেইটো। আৰু বহুত প্লেন আছে ধৰক, মানে বেলেগ বেলেগ কৰি লৈ যোৱাৰ কাৰণে যিমান ভাল ৰিজাল্ট কৰিব পৰা যায়। আৰু আমাৰ এটা কথা, ইয়াত আমাৰ ভাল ল'ৰা ছোৱালী নাহেতো। আমাৰ ইয়াত ধৰক ফাৰ্ষ্ট ডিভিজন পালেই বহুত, মেট্ৰিকত যদি ফাৰ্ষ্ট ডিভিজন পায় সেইটোৱে বহুত। এইবাৰ আমাৰ ছেকেণ্ড ডিভিজন পাই এজন ডিষ্টিংশ্যন পাইছে। যিজন আপোনাৰ ডিষ্টিংশ্যন ফাৰ্ষ্ট হৈছে 89.6, তেওঁ মেট্ৰিকত 3টাত লেটাৰ পাইছিলে। এইবাৰ পাৰ্চেণ্টেজ আছিলে 73। আৰু এইবাৰ আমাৰ আগবাঢ়িছে বহুত। হয়, আপোনাৰ বিদ্যালয়খনত বহুখিনি উন্নত মানৰ ৰিজাল্ট আমি দেখিবলৈ পাইছোঁ। আৰু অনাগত দিনতো এনেকৈ উন্নত মানৰ ৰিজাল্ট হওক তাৰে কামনা কৰি বিদায় লৈছোঁ। ধন্যবাদ।